নমস্কাৰ জয় শ্ৰীৰাম। বহুত দিনৰ মূৰত বাগানখন চাব আহিলোঁ। আমাৰ আদিবাসী লেবাৰ এটাই ৰিল চাই থাকোঁতে এই ভিডিঅ'টো আহিল, মই হঠাতে দেখা পালোঁ আৰু এই ভিডিঅ'টো দেখা পাই মোৰ তাৰ ছিঙি গৈছে। কিন্তু আপোনালোকে ভিডিঅ'টো চাওকচোন। চাইনাৰ মানুহ আৰু থাইলেণ্ডৰ মানুহ ভাগ হৈ আছে। আমাৰ পূৰ্বপুৰুষ ইণ্ডিয়ান হয় হে, আৰু তহঁতৰ পূৰ্বপুৰুষ চাইনাৰ পৰা আহিছিলে আৰু ইংলেণ্ডৰ পৰা আহিছিলে হে। আমিও অহা নাই চাইনাৰ পৰা ইংলেণ্ডৰ পৰা, তহঁতে আহিছিলি। তহঁতক কেলা খেদিম, পিটি ফালি দিম হে, চুটমা আনি কেলা। তাৰমানে সিহঁতে খিলঞ্জীয়া, আমিবিলাক নহয়। তাৰমানে আমিবিলাক ইংলেণ্ডৰ পৰা অহা, চাইনাৰ পৰা অহা, বিশেষকৈ আহোমখিনিক টাৰ্গেট কৰি কথাখিনি কৈছে। আৰু এই গেদাই কেইদিনমান আগতে এৰেষ্টো হৈছিল, কাৰণ ই আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুত বেয়াকৈ মানে গালি পাৰিছিল আৰু ৰাহুল গান্ধীৰ বহুত প্ৰশংসা কৰিছিল। তাৰমানে তাতে গম পোৱা যায় যে কংগ্ৰেছে এই বাংলাদেশী পাকিস্তানী গেদা মিয়া মাখানক তাৰমানে ভলুণ্টিয়াৰ কৰি ৰাখিছে, পুহি ৰাখিছে। আপোনালোকে নিজে চিন্তা কৰক, এই যে বাংলাদেশী পাকিস্তানী মিয়া গেদাখিনিক যে কংগ্ৰেছে যে ভলুণ্টিয়াৰ কৰি ৰাখিছে, চৰকাৰ নাহোঁতে আমাৰ ওপৰত মিয়াখিনিক এনেকৈ এৰি দিছে সিহঁতে। আৰু চৰকাৰ আহিব লাগিলে কি হ'ব ভাবক। গতিকে ভিডিঅ'টোত ইমানখিনি আছিল। আপোনালোকৰ মন্তব্যখিনি কমেণ্টত জনাব। ধন্যবাদ। জয় শ্ৰীৰাম, জয় আই অসম। আজি মিয়াক পাব লাগে ৰাস্তাত।